guys, welcome to Sukhananda vlog. আজি 5 জানুৱাৰী আমি গৈ আছো পাৰ্টি খাবলৈ। এখন স্কুটিতে যাম। 5 জানুৱাৰী আজি পিকনিক খাব গৈ আছো। আপোনালোকক ক'ত গৈ আছো চাই থাকক, দেখুৱাই আছো শেষলৈকে। এয়া পুৰা ৰেডি হৈ গ'ল। অ ভাই চলো চলো। আমি এতিয়া গৈ আছো, মই স্কুটিত যাম। আমি স্কুটিতে 3 ডাবল যাম। আপোনালোকে চাই থাকক। এয়া চাওক, আমি গৈ আছো এতিয়া পিকনিক খাবলৈ। আমি গাঁৱৰ মাজে মাজে গৈ আছো। এয়া চাওক, বামপুখুৰী গাঁৱৰ মাজে মাজে গৈ আছো। পুৰা গিটাৰ চিটাৰ লৈ লৈছো। এইফালে পুৰা গিটাৰ চিটাৰ লৈ আমি ওলাই গৈ আছো। এতিয়া আমি কাৱৈমাৰী চেণ্টাৰত যাম। চেণ্টাৰৰ পৰা অলপ চব্জি তব্জি বজাৰ কৰিম, যিহেতু আমি বজাৰ কৰা নাই এতিয়ালৈকে। তাত গৈ লগৰ এটা ৰখি আছে আগৰ পৰাই। এয়া চাওক, আমি গৈ আছো। চেণ্টাৰ পাই গ'লো। এয়া চাওক, ইয়াতে অলপ বজাৰ চজাৰ কৰিব লাগিব। এতিয়া তেনেকৈ বজাৰ কৰিম। লগৰটো লগ পাই গ'লো। হেপী নিউ ইয়াৰ ব্ৰ, হেপী নিউ ইয়াৰ। কেঁচা हो एकदम मस्त। पूरा गिटार से क्या पूरा बाल अच्छा लगा रे। नाइस यार नाइस यार। ধুনীয়া লাগিলে লগ পাই, বহুত দিনৰ মূৰত লগ পাইছো। ভাল লাগিছে। আজি একেলগে মানে আমি পুৰা পাৰ্টি কৰিম। চব্জি অলপ বজাৰ কৰোঁ। এতিয়া জাষ্ট ৰাতিপুৱা মৰ্ণিং হৈছে, দোকান খোলাই নাই। এয়া চাওক, দোকানখন জাষ্ট খুলিছেহে। ইয়াৰ পৰা অলপ কেঁচা চব্জি লওঁ, আলু, পিঁয়াজ চিয়াজ, জলকীয়া, ধনিয়া গাইছ বজাৰ কৰা হৈ গ'ল। এয়া চাওক, পুৰা বস্তা ভৰাই বজাৰ কৰি ল'লোঁ। ইয়াতে পুৰা আইটেম আছে, আলু, বিলাহী, মছলা, ডিছ গ্লাছ, অল এভৰিথিং ইয়াতে ভৰাই দিয়া আছে। দেখুৱাই দে এবাৰ। এয়া চাওক, পুৰা ধুনীয়া, গাজৰ, ৰং মছলা, পিঁয়াজ, তেল, মুৰ্গীটোৰ কাৰণে লাগিব আছে। গাইছ এতিয়া লোকেল মুৰ্গী এটা লৈ লওঁ। এয়া চাওক, লোকেল মুৰ্গী এটা লৈ লওঁ। এজনে খাব, আমিতো গাহৰি খাম। তো লোকেল মুৰ্গীটো ধুনীয়া কাটি চাফা কৰিব দিছোঁ। লোকেল মুৰ্গী এটাই লৈছোঁ, গাহৰি লৈ আছে যিহেতু, গাহৰি 8 কিলো আছে। লোকেল মুৰ্গী এজনে খাব, সেইকাৰণে 1 কেজি ওজনৰ এটা লৈ ল'লোঁ আৰু। এয়া চাওক, লোকেল মুৰ্গীটো কাটি আছে। সৰু সৰু পিচ কৰিব, ইমান সৰু নহয়, মিডিয়াম পিচ বনাই দিব। 1 hour later. গাইছ এতিয়া বক্স ল'ব আহি গ'লো। এয়া চাওক, বক্স লৈ আছোঁ। এয়া চাওক, বক্সবিলাক ওলাই আছোঁ। এতিয়া টেষ্টিং কৰি ল'ম, কেনেকুৱা বুজে এবাৰ টেষ্টিং কৰি চাব লাগিব। এতিয়া ৰেডি কৰি আছে, কোট চোট ল'ব লাগিব আমাৰ। ভেৰি হেণ্ডসাম না ইউ আৰ ভেৰি হেণ্ডসাম। চান কমেণ্ট কৰিব, কেনেকুৱা লাগিছে ছানগ্লাছটো। এখন ল'ব লাগিব, এখন ল'ব লাগিব। দামটো কিমান কৈ দিম? দামী হয় 80 টকা। 80 টকা মাত্ৰ। দামী হয় 80 টকা। বহুত দামী মানে 80 টকীয়া। ক'ব নালাগে। নাইচ, ৱাও, মাই গড, মাইণ্ড ব্লোয়িং ছানগ্লাছ ইয়াৰ। অ'কে, এতিয়া গাইছ আমি বক্সকেইটা এতিয়া টেষ্টিং কৰি চাম। আমাৰ দাদাজনে ৰেডি কৰি আছে বস্তুবোৰ। এয়া চাওক, আপোনালোকৰ যদি বক্স লাগে ইয়াৰ পৰা লৈ যাব পাৰিব। বহুত হেভি বাজেটৰ বক্স আছে ইয়াত। ঠিক আছে, এই দাদাজনে যোগাৰ কৰি আছে, আমাক এবাৰ টেষ্টিং কৰি দিব কেনেকুৱা বাজে। বক্স টেষ্টিং কৰি আছো। আজি পুৰা মানে জেগা হিলাই দিম। চাওক, পুৰা বক্স টেষ্টিং কৰা হৈ গ'ল, ভালে বাজিছে। আজি মানে মেইন ধামাকাটো তাতহে দেখি পাব। ক'ত দেখি পাব? তাত দেখি পাব। আপোনালোকে চাই থাকক। ফাইনেলি গাইছ, পিকনিক প্লেচ পাই গ'লো। এয়া চাওক, পথাৰৰ মাজে মাজে, এয়া চাওক, পথাৰৰ মাজে মাজে এয়া নদী আছে, য'ত ওচৰত অলপ আগত যায়। এতিয়া নদীটো পাম আমি। एया साहब पिकनिक प्लेस में पहुंच गया हम लोग। अभी थोड़ा मन को शांति लगा है, नहीं तो उधर बैठ के मेरा तो दिमाग ही गर्म हो गया था। अच्छा, हमको सिखा रिया है। कहाँ क्या कर रहा हूँ, इतना देर से क्या कर रहा हूँ। सुबह 7 बजे निकल के आया, अभी साला 12 बज गया, अभी तक 12 बजने वाला है, कुछ भी रेडी नहीं है साला। आज तो पूरा दिन खराब हो जाएगा, मतलब ऐसा ही लगता है।
ये देखो पहुंच गया पिकनिक प्लेस में गाइस इतना रेडी हो আছে আমাৰ পিকনিক প্লেছত আহি গলো এতিয়া বৰ্তমান ইফালে চৌকা টকা খান্দি আছে এ সব পুৰা অল এভৰিথিং ৰেডি কৰি আছো এতিয়া আপোনালোকক দেখুৱাইছো খান্দি আছে ইফালে আছে বক্স বক্স পুৰা ৰেডি কৰি কেৰাহী কঢ়িয়াই আছে এতিয়া আৰামছে আৰু অলপ পিছত পুৰা অল টোটেল মানে ক্লিয়াৰ হৈ যাব আমাৰ সেটআপ খিনি ক্লিয়াৰ হৈ যাব আপোনালোকক দেখুৱাই আছো কলপাত লৈ আনিছো পুৰা ও মাই গড হিৰক দা कैसे हो भाई भले भले बहुत दिनों में हैप्पी न्यू ईयर माय गॉड बहुत अच्छा लगा रे मिलके ঠিক আছে আমাৰ পুৰা অল এভৰিথিং পাৰ্টনাৰ সবাই আহি গৈছে অলপ পিছত দেখুৱাই আছো আৰু কি কি কৰো আপোনালোকক ৰেডি কৰি থৈ দিয়া হৈছে তুমি বনাবা নেকি মই বনাইছো ইয়েছ ইফালে আৰু এটা টেষ্টি বস্তু বনাইছো ইয়েছ মানে বেলেগ আৰু এটা বেলেগ বস্তু বনাইছে এইটো চাওক স্পেশাল খানা আমাৰ My God, pork meat pura burn কৰি আছো এতিয়া এ সক পুৰা চৰ্বি চাই লৈ লিছো আমাৰ ইমোশন ভাই আমাৰ গাহৰি নহলে জীৱনটো মানে আধৰুৱা না লাগি যায় পাৰ্টি বিশেষ কৈ হয় না ইয়েস গাহৰি মেন আমাৰ pork meat lover গাইস ইফালে বক্স ৰেডি কৰিছে আমাৰ বক্সটো কি হৈছে গমে পোৱা নাই ইমান দেৰি হল এতিয়াও মানে সেটআপটো ক্লিয়াৰ হোৱাই নাই ওই বক্স কি হ'ব ওই বুজিবা না নাই বলিন্দা এই সবৰে অনুভৱ কৰছন কি লৈ আছে সবৰ অনুভৱ কৰিয়া বলিনো কেনেকুৱা লাগিছে নতুন বছৰৰ অনুভৱ কেমেকি গৈছে একদম কেন্ডি প হৈ গৈছে আমাৰ এইডাল নাপাতা হৈ গ'ল কিয় কাৰণে নাই বাজা ওস্তাদ কিয় নাই বাজা হা জংগী আন্দোলন হ'ব ইতা নহলে আমাৰ মেন বস্তুটোৱে ৰেডি হোৱা নাই এতিয়ালৈকে আমাৰ মেন বস্তুতে ৰেডি হোৱা নাই বক্সটোৱে আমাৰ নতুন নৱবৰ্ষৰ শুভেচ্ছা থাকিল মই সবকে শুভেচ্ছা থাকিল মই মানে ইমান নোৱাৰো নৱবৰ্ষত কি কৰিম বুলি ভাবিছে তোমাৰ এতিয়া চোৱা পঢ়াটো মেইন হয় নিজৰ চাকৰি এইটো মেইন হয় তো সেইটো যদি সফল হয় তো ভগৱানে যদি মোক জলদি চাকৰিটো দিয়ক চাকৰিটো হোৱাৰ পিছতে ধৰা ফেমিলিক চাব লাগিব ধৰা এটা ভাল ছোৱালী এটা চাই পেলাই বিয়া পাতি এহে ৰহা नहीं जाता तड़प ही ऐसी है ना नहीं सुके এইটো মেইন তাৰপিছত আৰু চবে জানে আৰু বক্স দিছিলে সেইটো এতিয়ালৈকে বুজাই নাই যেনে তাৰ পৰা ট্ৰান্সফাৰে নহয় মানে কি হ'ব আমাৰ পাৰ্টিটো বহুত টেনশনত পৰি গৈছো বুজিছে নে वाओ क्या नाइस यार ओ माय गॉड व्हाट अ परफॉर्मेंस यार वाओ 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 भाई One hour later. Finally guys, আমাৰ বক্সটো ৰেডি হৈছে চাওক বক্সটো বহুত সময় কষ্ট কৰাৰ পিছত ৰেডি হৈ গৈছে আপোনালোকে চাব পাৰিব